বড়োলেণ্ড ৱাৰ্ড সমিতি আমাৰতো বহুত মাত্ৰা সকল আছে চুক্তি হোৱাৰ পিছত ময়ো এনেকুৱা বনাম বুলি এই ৱাৰ্ড সমিতিটো মই বনাইছোঁ ইয়াতো কাৰ্যসূচী আদি নমা কিন্তু আসলে বহুত আন্দোলন করলেন চুক্তি খালামবাই কিন্তু আসলে ৱাৰ্ড সমিতিটো মাগিলা নতুনকে বনাইছিল নাকি আমি মিজোৰামত দেখিবলৈ পাইছোঁ ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ এনেকুৱা চিমিটি মণিপুৰত মই দেখিবলৈ পাইছোঁ নাগালেণ্ডত দেখিবলৈ পাইছোঁ এনেকুৱা নহয় মণিপুৰ আৰু নাগালেণ্ডতো আপুনি চাওক বিৰাট ভাল অসমত যদিও বনাইছে এনেকুৱা কিবা লেভেলত নহয় আছে আৰু আপুনি যেতিয়ালৈকে আমেৰিকাত যাব ডিচি ৱাশ্বিংটন ইয়াতো পাব ছেকেণ্ড ৱৰ্ল্ড ৱাৰ ফাৰ্ষ্ট ৱৰ্ল্ড ৱাৰ চিমেট্ৰি বিৰাট ভাল আমেৰিকাত গ'লে যদি আমেৰিকাত যায় ডিচি ৱাশ্বিংটন কেপিটেলত যাব ইয়াত বিৰাট সুন্দৰকৈ বনাইছে মই দুবাৰ গৈছোঁ আমেৰিকাত ভাল পাইছোঁ মই তেওঁলোক এইবিলাক আমাৰ এক্সপিৰিয়েঞ্চ আৰু কৰিব লগা বহুত আছে আৰু আমি আন্দোলন কেনেকৈ হৈছে কি হৈছে হোৱা নাই সেইটো কৰোণা বাইদেউ আপোনালোকক ভালকৈ কৈছে 13 বছৰতেও কৈছে মই এতিয়া জাষ্ট আপোনালোকক কিছুমান কথা মই জনাই দিম কামটো কৰিলে আমি চৰকাৰ আমিয়ে বনাম দ্বিতীয়ভাৱে বনাব আৰু চৰকাৰ হ'লে আমি কি কি কাম কৰিম সেইটোৱে মই আপোনালোকক জনাই পেলাই শেষ কৰিম প্ৰথম আমি কি কৰিব মাটিৰ কথা আমি প্ৰদান কৰিম এইটো কমিটমেণ্ট এইটো ট্ৰেন্সফাৰ চাবজেক্ট আপোনাক ক্ষমতা দিছে এইখিনি দিয়াৰ কাৰণে আপুনি কৰিব পাৰে আমি কৰিব পাৰিম ছেকেণ্ডলি আমি একেই ৰাখি হ'ব আমি কি কৰিব অসমত প্ৰত্যেকটা ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত একটা মেডিকেল কলেজ বনাব বুলি আসাম কেবিনেটৰ ডিচিশ্যন লোৱা আছে আজি তামোলপুৰত পাইছোঁ আমি মুছলপুৰত পোৱা নাই চিৰাঙত পোৱা নাই ওদালগুৰিত পোৱা নাই তিনিটা ডিষ্ট্ৰিক্টত আমাৰ বাকী আছে এইটো আমি কাম কৰিম এইটো আমি কৰিম 5 বছৰৰ ভিতৰত দুটামান আহিব পাৰিলে হ'ল তিনিটা যদিও নোৱাৰিম আপনি খুঁজিব জানা নাই খবৰবোৰ দিবতো প্ৰত্যেক অসমত এটা মেডিকেল কলেজ আছে ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত কিন্তু আমাৰ বিটিচিত অকল তামোলপুৰ আৰু কোকৰাঝাৰত গৈছে ওদালগুৰিত হোৱা নাই মুছলপুৰত হোৱা নাই চিৰাঙত হোৱা নাই কিন্তু আমি পাম আপুনি খুঁজিব জানিব লাগিব তেতিয়াহে দিব আপুনি যদি নোখোজে সময়মতে আপুনি নাপাব 100 বছৰ পিছতো হ'ব পাৰে তো আৰু আমি চৰকাৰ যেহেতু হ'ব এইটো মই কি কাম কৰিম সেইটোও কৈছোঁ মই আৰু নতুন ছেক্ৰেটাৰিয়েট আমাৰ ওদালগুৰিত হ'ব চাব মানে মিনি ছেক্ৰেটাৰিয়েট ওদালগুৰিত আমি বনাম এইটো বেয়া নহয় তাৰমানে ওদালগুৰি পাব্লিকে বহুত কষ্ট পায় কিছুমান সৰু সৰু কামবিলাক যাতে আমি ওদালগুৰিতে যাতে কৰিব পাৰি তাৰ কাৰণে আমি ওদালগুৰিত মিনি ছেক্ৰেটাৰিয়েট আমি অফিচ বনাম এইটো আমাৰ পইচা দি আমি বনাম আৰু আমি কি কৰিম এই ৰাস্তাটো ফ'ৰলেন বনাম বুলি কৈছে মই তো মই আমাৰ পকেটৰ পৰা নহয় গভৰ্ণমেণ্টৰ ভিতৰত পইচাৰ পৰা আমি ফ'ৰলেন বনাম এই ৰাস্তাটো চৰকাৰ আহিব মই কি কাম কৰিব এইটোৱে কৈছোঁ মই চৰকাৰ আহি আছে ইয়াত কোনে কোনে কি কি বুদ্ধি কৰি আছে কিন্তু জিন্দগী নোৱাৰিব দেই মোক নোৱাৰে কোনে কি বুদ্ধি কৰি আছে কৰা নাই বাৰ্থডে এইবিলাক মই আছোঁ মই কাম কৰি যাওঁ জিন্দগী নোৱাৰে